মই সিৰাজুল আৰু মোৰ ইউটিউব চেনেল মিষ্টাৰ সিৰাজুল বাবুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া কথাটো হ'ল আপোনালোকে ফল খায় মানে ফল খাবই লাগে, যিহেতু ভিটামিনৰ কথা আছে। আপেল, আঙুৰ, তৰমুজ আদি ইত্যাদি ফল খায় মানে, কিন্তু কিছুমান ফল আমি কেতিয়াও দেখা নাই আৰু মই জীৱনত খোৱা নাই সেইটো ফল আৰু চিনিও নাপাওঁ। আৰু এইটো ফল মই ভবা নাই যে অসমত আছে আৰু নামো নাজানো। আটাইতকৈ ডাঙৰ কথা হ'ল মই এইটো নাম নাজানো আৰু গছ কেনেকুৱা এইটোতো আৰু ডাঙৰ কথা। আৰু মই আৰু মুস্কান সেইটো বিষয়ে এদিন এটা ভিডিঅ' চালোঁ মানে ইউটিউবত চাই কিনে চালোঁ যে আমাৰ ঘৰৰ ওচৰত আছে, কিন্তু বেছি দূৰ নহয়, হ'লেও অলপ দূৰ আছে। তথাপিও ভাবিলোঁ, মুস্কানক ক'লোঁ যে ব'লা ভিডিঅ'টো বনাই হয়। তাৰপিছত ছাৰক কল কৰিলোঁ, ছাৰে ক'লে হয় আহিব পাৰা। আৰু সেইটো ভিডিঅ' ইউটিউবত এটাই আছে, SMS ভিডিঅ' এটাই আছে। সেইকাৰণে মই আৰু মুস্কান আহিলোঁ। কিন্তু কি ফল আপোনালোকে ভাবি আছে, কিন্তু দেখাই আছোঁ ফলটো। আৰু গছটো মানে কি বেলেগ মজা মানে। মই এতিয়া মানে ছাৰক পালোঁ। হয় ছাৰ, নমস্কাৰ। নমস্কাৰ ছাৰ ইয়াৰে হয়, আমাৰ ইয়াৰে বাসিন্দা। ছাৰে আপোনাৰ এইটো গাঁও কি বুলি কয়? গেৰুৱা বুলি কয়। আৰু গেৰুৱাত আপুনি কিমানখিনি খেতি কৰিছে? বৰ্তমানটো মোৰ 7 বিঘা আছে। 7 বিঘা। হয়। আগতে 10 বিঘা আছিল নেকি? নাই, 10 বিঘা টাৰ্গেট আৰু কি? টাৰ্গেট। আৰু কি খেতি কৰিছে মানে? এনেই বৰ্তমানটো মোৰ কিবা আছে, বগৰী আছে আৰু মধুৰিআম আছে আৰু কিবা ইজৰাইল আপেল এইবাৰ লগালোঁ। ইজৰাইল আপেল। ইজৰাইল আপেল। আপোনাৰ ড্ৰেগনৰ খেতিটো আপোনাৰ মূৰত চিন্তা কেনেকৈ আহিল যে আপুনি এইটো খেতি কৰিব অসমৰ ভিতৰত? এইটো এনে কিবা মোৰ এনে চিনাকি আছে ৱেষ্ট বেংগলত, মোহন দেৱনাথ ইজৰাইল ডাঙৰ খেতিয়ক। তাৰমানে এই বাহিৰৰ পৰা নতুন নতুন খেতি অহাৰ লাগি নিজেও কৰে আৰু মোকো ইনফৰমেশ্যন দিয়ে আৰু কি, মোক জনাই দিয়ে আৰু তাৰ পৰা মই গম পালোঁ। আৰু ইয়াৰ বিষয়ে মোক চব কৈ দিলে কেনেকৈ কি লাভ এইবিলাক। আৰু কিমান বছৰ হ'ল এইটো খেতি কৰা? এইটো মই এনেই 2018ত কৰিছিলোঁ। 2018 এতিয়া 3 বছৰ পূৰা কমপ্লিট হ'ল। বস্তুৰ গুটি এতিয়া আপুনি যে লগাই আছে মানে গছ কেইটা লগাইছে আৰু লগাব, ইয়াৰ পৰা গুটি পোৱা যায় নে গুটি কিনিব লাগে? গুটিটো নালাগে, ইয়াত ডালটোৱে হয়, ডালটো ঠানিটোৱে হয়। ঠানিটো কাটি কিনি ৰুই দিলেই হৈ যায়। এইটো যেনিবা নমৰে তাৰমানে এই মাটিত পৰিলে তাৰ পৰা শিপাই আহি যায় অট'মেটিকলি। এবছৰত কেইবাৰ ধৰে ফলটো? এক বছৰ তাৰমানে এইটো 7 মান্থে ফল হৈ যায়। এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ অক্টোবৰলৈ থাকি যায়। আৰু এইটো গছ, এই ড্ৰেগনৰ গছটো কিমান বছৰলৈ থাকিব? এইটো লাইফ টাইম তাৰমানে পুৰা 30-35 একবাৰ ৱাই 30-35 ইয়াৰ থাকি যায়। আৰু ইমানে থাকিব না আৰু গছডাল আৰু নতুন নতুন ডাল আহি যাব। কিছুমানটো আমি কাটি কিনি কিবা কৰিব লাগিব, পুলি বনাব লাগিব। যদি আপোনালোকৰ ঘৰত মাটি আছে, আপোনালোকে ছাৰৰ পৰা পুলি লৈ যাওক আৰু লগাওক। এনে বেকাৰ বহি থকাৰ কাৰণে এইটো ভাল হ'ব। আৰু ছাৰে যিহেতু কৰিছে বহুত লাভ আছে, বহুত লাভ আছে, বহুত লাভ। সেইকাৰণে আপুনি কৰি আছে, মজা। হ'ল মানে ইয়াত বাঁহৰ খুঁটি নহয়, মানে বাঁহৰ খুঁটি কেতিয়াও নহয়, মানে যিহেতু এইটো লাইফ টাইম হয়। সেইকাৰণে আপোনাৰ পকা খুঁটি যিবিলাক আছে ঘৰত তাৰমানে যিবিলাক দিয়ে সেইবিলাক বনাব লাগিব। আপুনি বহুত টকা খৰচ কৰিব লাগিব এইটো খেতিৰ কাৰণে। তাৰপিছত লাহে লাহে কমি যাব। ইয়াত যিহেতু কীটনাশক দ্ৰব্য দিব নালাগে, অকল গোবৰ দিব লাগে। কীটনাশক দ্ৰব্য তাৰমানে ৰাসায়নিক দ্ৰব্য ইয়াত প্ৰয়োজন নাই। আপোনাৰ ঘৰত ঘৰুৱা যিবিলাক আছে দ্ৰব্য আছে সেইবিলাক দিলে হৈ যাব। গোবৰ যদি আছে গোবৰ দিলে হৈ যাব। কালাৰ চাওক না, কি মজা, আল্টিমেট লাগিছে। আৰু এইবিলাকে হ'ল ফল চাওক, ড্ৰেগন। পোকেও নধৰে, এইটো গছত পোকেও নধৰে। আমি যিহেতু খেতিত পোকৰ ঔষধ দিওঁ, ইয়াত নধৰে মানে। আৰু ইয়াত এটা প্ৰব্লেমো হ'ল, ইয়াত তাৰমানে চৰাইবিলাকে খায় মানে। এই ড্ৰেগনটো যেতিয়া পকিব মানে, এইটো যেতিয়া পকিব তেতিয়া তাৰমানে চৰাই আহি খাই দিয়ে, তাৰমানে কেঁচা নাখায়। কিন্তু এইটোৱে প্ৰব্লেম মানে। আৰু ইয়াত মজা মানে আল্টিমেট মজা লাগিছে খেতিটো চাই। আৰু ছাৰে আপেলৰো খেতি কৰিছে, কাশ্মীৰী আপেল যিটো, সেইটোৰ খেতি কৰিছে। মানে কি ক'ম, মানে
মানে অলপ আল্টিমেট। পকা খুঁটা লগাব লাগিব, বাঁহৰ খুঁটা নহয় কেতিয়াও, কাৰণ বাঁহৰ খুঁটা লগালে এইটো যিহেতু লাইফ টাইমৰ কাৰণে কেইদিনমান পিছত আকৌ সলাব লাগিব। সেইকাৰণে যদি আপুনি কৰে তেনেহ'লে একেবাৰে কৰক, টকা যাব কিন্তু হৈ যাব একেবাৰে। ফুল চাওক মজা। কথাটো হ'ল মানে কি, ইফালে গছ লগাইছে, ইফালে ফল আহি আছে আৰু ইফালেও লগাইছে, মানে ইফালে ষ্টাৰ্ট কৰিছে মানে, আৰু ষ্টাৰ্ট কৰাৰ আগতে মানে এইবিলাক খুঁটা দিব লাগিব, এইবিলাক খুঁটা বম বম খুঁটা লগাব লাগিব। তাৰপিছত চাওক গছ মজা, মানে আল্টিমেট। খেতিয়ক এইবিলাকে 1 বিঘা মাটি এইবিলাক খেতিয়ক লগায়, খেতিয়ক কৰিলে ভালকৈ মানে এটা জোচ থাকিব লাগিব খেতিয়কৰ। কি খেতি মানে আল্টিমেট নেক্সট লেভেল খেতি কৰিছে মানে, আৰু কৰিব বুলি কৈ আছে, টাৰ্গেট আছে বহুত মাটি। আৰু এইটো যে চাই আছে এইটো কিহৰ খেতি গম পায়নে? আৰু এইটো কেইদিনমান পিছত গম পাব এইটো কিহৰ খেতি মানে। আৰু আগতীয়াকৈ কৈ দিওঁ এইটো আপেলৰ খেতি, কাশ্মীৰৰ আপেল, কাশ্মীৰৰ আপেলো বুলি ক'লে এপল খাম কেইদিনমান পিছত। বম বম মজা খেতি কৰিছে ইয়াত, ভালেখিনি কৰিছে আৰু কৰিব বুলি কৈ আছে। মজা বম বম খেতি কৰিছে। ইফালে আপেলো আছে, আপেলৰ গছ ৰুইছে। আৰু কি ক'ম মানে কেইদিনমান পিছত নতুন নতুন প্ৰডাকশ্যন অসমলৈ আনি আছে মানে। বাহিৰৰ মানুহ আছে ছাৰৰ, আৰু ছাৰে কৈ আছে মানে যে এইবিলাক খেতি কৰা, আৰু ছাৰে কৈ আছে। আৰু এইটো হ'ল আপেলৰ খেতি, জীৱনত প্ৰথম আপেলৰ খেতি চালে। ফুলকবি বন্ধাকবি চাইছোঁ, এইবিলাক চোৱা বাদ নাই, কিন্তু আপেলৰ খেতি প্ৰথম আৰু ড্ৰেগনৰ খেতি প্ৰথম চালোঁ। আৰু আপোনালোকক দেখালোঁ যে কেনেকুৱা হয় মানে ড্ৰেগনৰ খেতিটো। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে ক'ব, নিশ্চয় জনাব। যিহেতু ফাৰ্ষ্ট দেখালোঁ ড্ৰেগনৰ খেতি, আপোনালোকে কেতিয়াবা মোৰ মতে চোৱা নাই আপোনালোকে, আৰু কোনোবাই চাইছে, আৰু ড্ৰেগনৰ খেতি দেখালোঁ। আৰু ফলটো কেইদিনৰ পিছত দেখাম, ফল এতিয়া এনেকুৱা অহা নাই, আৰু কেঁচা ফল চাইছে। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰিব। যদি আপুনি এনেকুৱা ধৰণৰ খেতি কৰিব বিচাৰে ড্ৰেগনৰ খেতি, তেনেহ'লে ডেছক্ৰিপশ্যনত ছাৰৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰক, পুলি লৈ যাওক আৰু ড্ৰেগনৰ খেতি কৰক, আৰু মজাটো লওক মানে। আৰু ড্ৰেগন ফল ঘৰতে থাকিব, আৰু তেতিয়া মৰি যাম ড্ৰেগন ফল খাবৰ কাৰণে আপোনাৰ ঘৰত। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আদি ইত্যাদি কৰি দিব, আৰু কমেণ্ট নিশ্চয় কৰিব। যিহেতু ড্ৰেগনৰ খেতি প্ৰথম ছেকেণ্ড দেখালোঁ মানে, ছেকেণ্ড ইউটিউবত নাপায়। আৰু মুস্কান দেখালোঁ, আৰু মই দেখালোঁ, আৰু আহিলোঁ। আৰু গৰম আজি বহুত গৰম দিছে, ঘামি গৈছে চাওক।